ফ্ৰেণ্ডছ, আজি অলপ বৰষুণ দি আছে। মই পুৰা বিল্ডিঙৰ ওপৰলৈ আহিলোঁ। আজি গুৱাহাটীৰ কিছু ছবি মই থকা এৰিয়াটো কিছু ভিডিঅ' কৰি আপোনালোকৰ মাজত এৰি দিম। এয়া গুৱাহাটী বাউনপাৰা দিছোঁ। মোৰ এৰিয়াটো কমপ্লিট পাহাৰে আৱৰা। বৰষুণ দি আছে কিনকিনীয়া, ভাল লাগিছে, সেইকাৰণে বিল্ডিঙৰ ওপৰলৈ আহিলোঁ। আৰু মই বিল্ডিঙৰ ওপৰত আছোঁ আৰু বিল্ডিঙৰ ওপৰৰ পৰা ভিডিঅ' এটা কৰি আছোঁ। বৰষুণ কিনকিনীয়া, ভাল লাগিছে। গুৱাহাটী লখৰা এৰিয়াটো মই বিল্ডিঙত আছোঁ। তলৰ ছাইডটো দেখাইছোঁ, এইটো ডাউন ছাইড। মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি দিব। পিছত মই আকৌ কেতিয়াবা এনেকৈ দেখুৱাম গুৱাহাটীৰ বিভিন্ন পিকচাৰ। এইটো মোৰ পৰা বহুত দূৰত আঁতৰত এটা বিল্ডিঙত বাহিৰত মানুহ আছে। বহুত আঁতৰ। বেছি দীঘল নকৰোঁ ভিডিঅ'টো, মই আজি অকণমান দেখাই দিলোঁ। এইটো মই থকা ঘৰৰ একদম ওপৰত, টপ ফ্ল'ৰ। ধন্যবাদ।